বিয়া কইনা হৈ ওলাম মই ইমান দিনে ভাবি থকা কথাবোৰ আজি সঁচা হ'ব চকু পানী হৈ মোৰ হেঁপাহবোৰে হাঁহিব আজি মোৰ বিয়া কইনা হৈ ওলাম এই ঘৰখন এই আপোন মানুহখিনি এৰি আজি মই যামগৈ উৰণিলৈ কইনা হৈ এই কেলা ভিডিঅ'টো বনোৱাৰ আগত কেলা মোৰ গুচাই কিয় কাটিব লাগে আৰু আজি বোলে ভিডিঅ' কেলা এইটো দেখিছ এই বেটেৰী নোহোৱা টচ কেলা এইটো দেখিছ কেলা এইটো দেখিছ কেলা বাপেৰে আচলটোৱে কেলা ইয়াৰ কিন্তু কেলা আছে হেৰি কিন্তু ই কেলা বনিব খোজে কেলা নাৰী কেলা তো নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো মোৰ এটা ভিডিঅ' মাজলে আৰু আগৰ ভিডিঅ'বোৰ দৰে আজি ভিডিঅ'টো কেৱল এন্টাৰটেইনমেন্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে যাতে ভিডিঅ'টো চাই কোনো সিৰিয়াসলি নলয় অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম কলিযুগ নেকি এনেকুৱা এটা যুগ যিটো যুগত মহিলা পুৰুষলৈ ৰূপান্তৰ হয় আৰু পুৰুষ মহিলালৈ এতিয়া আকৌ কোনো নকবা যে সবৰে পাৰ্সোনেল লাইফ থাকে বুলি মই জানো সবৰে পাৰ্সোনেল লাইফ থাকে কিন্তু এইবিলাকো পাৰ্সোনেলিয়ে ৰাখিব লাগে নহলে কেলা কোনোবাই বিয়া প্ৰস্তাৱ দি দিব কেলা মইতো কেলা তোৰ ভিডিঅ' দেখুৱাইছিলো মোৰ লগৰটোক বোলো এইটো চা সিটো কেলা ছোৱালী বুলি কৈয়ে দিলে বোলে মজা লাগিছে বিয়া প্ৰস্তাৱ দি দিম যদি বিয়া হৈও যায় কিন্তু ফাৰ্ষ্ট নাইটত কি হ'ব মানে তাৰ হেৰিটো নাই এই দুনিয়া কেলা পেনচুট হৈ গৈছে কেলা এই দুনিয়া কেলা পেনচুট লৰা কেলা ছোৱালী বনিছে ছোৱালী কেলা লৰা বনিছে কেলা সব কেলা দেখাবা কেলা মই কেলা নাজানো ইয়াৰ বা কেলা হেৰিটো বা আছে নে মোৰটো কেলা আছে মই কেলা ভাবিছিলো মোৰটো লৈ গ'ল নি ইয়াৰ কেলা হেৰি থাককে বা নাথাককে তাত মোক ক'বলগীয়া কোনো কথা নাই কিন্তু ছচিয়েল মিডিয়াত কেলা আহি এইবোৰ ভুল কৰি দিছে একেবাৰে মানে সিহঁতে ক'ত কি কৰি আছে একোৱে নাজানে মাথো জানে কেলা বাকচুদি কৰিব ৰৈ মাতিবি মোক আগতে কেলা প্ৰমিস কৰ কেলা মই যোৱাৰ পিছত দহি বনিম মই আচলতে কেলা বুজি নাপাও যে এনেকুৱাবোৰ চাপৰি আচলতে মাক বাপেকে কেলা কি খাই জন্ম দি নিজৰ কেলা একেবাৰে হা সন্মান নাই কেলা আৰু আমাৰ ল'ৰাবোৰক কেলা একেবাৰে হা সন্মান গেলাই দিছে কেলা তাই এতিয়া চকুৱে কথা পাতিব আৰু হেৰিয়ে अबे साले क्या बोला तूने সম্পৰ্ক থাকক বা নাথাকক প্ৰিয়জন সদায় প্ৰিয়য়ে হৈ থাকিব সম্পৰ্ক থাকক প্ৰিয়জন সদায় প্ৰিয় নে প্ৰিয়তমা
হ্যাঁ পিয়নে পিয় তোমার এক্সপ্রেশন চোৱা পিয়জন হলে কি হয় পিয়জন তোৰ পিয়জন হে দূৰতে পলাব তোৰ কেলা দাড়ি গুছা দে মই আচলতে বুজি নাপাওঁ কেলা এনেকুৱাবোৰ চাপি আছো ঐ লোৱা তই লেটিঙত হাগি কেলা পানী নেঢালিলি 1 মিনিট মই এনেকুৱাবোৰ চাপৰিক দেখা পিছত কেলা মই এটাই কওঁ Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't. বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই অকমান হ'লেও ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ শ্বেয়াৰটো বহুত জৰুৰী হয় তোমালোকক কৈয়ে আছো কেলা শ্বেয়াৰটো কৰি দিয়া কোনো শ্বেয়াৰ নকৰিলে নাই আজি পৰা মোৰ কেলা ভিডিঅ' নবনাও বুলি ভাবিছা নেকি বনাম মই জানো যে তোমালোকে শ্বেয়াৰ কৰিবা কিন্তু তোমালোকে নকৰা কৰি দিবা না প্লিজ কৰি দিয়া ইমান কম আৰু কৰি দিয়া শ্বেয়াৰ এটা সকলোৱে কৰি দিয়া আৰু নতুন কোনোবা যদি ইউজাৰ আহিছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই ধুনীয়াকৈ সাবস্ক্ৰাইব কৰি ল'বা আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মই ভিডিঅ' দিলে তোমালোকে আগত চাবলৈ পোৱা আৰু দ্বিতীয় এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ মাগিছো বাই বি 7 কিপ ইউৰ স্মাইল ট্ৰাই